নমস্কাৰ বন্ধুসকল, মই ৰিম্পি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল ৰিম্পি সেন্দুৰকলৈ আৰু মোৰ ফেচবুক পেজ ৰিম্পি দাসলৈ। যিসকলে মোক ফেচবুকত চাই আছে আপোনালোকে মোৰ পেজটো ফ'ল' কৰি দিব আৰু যিসকলে মোক ইউটিউবত চাই আছে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিছোঁ। আজিৰ ভিডিঅ'টোত মই 36 সাইজৰ ব্লাউজ এটা কেনেকুৱাকৈ কাটিং কৰিব পাৰি তাৰ ওপৰত ভিডিঅ'টো আগবঢ়াই দি আছোঁ। আশা কৰোঁ আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিব আৰু যদিহে ভাল লাগে তেন্তে প্লিজ লাইক কৰি দিব, কমেণ্ট কৰিব, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আমি এটা আৰ্ট পেপাৰ লৈছোঁ আৰু এই আৰ্ট পেপাৰটোকে আমি কাটিং কৰিম। আৰ্ট পেপাৰটোক মই ধুনীয়াকৈ দুভাজ কৰি লৈ লৈছোঁ। তাৰপাছত এটা স্কেলৰ সহায়ত আমি এনেকুৱাকৈ 16 ইঞ্চৰ জোখত এটা চিন দি লৈছোঁ। এয়া দেখিছে। তাৰপাছত এতিয়া আমি এইটো দীঘলে জোখটো লৈছোঁ আৰু এতিয়া আমি চল্ডাৰৰ জোখটো ল'ম। চল্ডাৰৰ জোখটো মই ইয়াত 6 ইঞ্চত দি লৈছোঁ। 6 ইঞ্চত ধুনীয়াকৈ মই বাহুৰ যিটো জোখ হয় সেইটো এনেকুৱাকৈ লৈ লৈছোঁ। তাৰপাছত এতিয়া আমি য'ত 6 ইঞ্চৰ চিনটো দিছিলোঁ তাৰ পৰা আমি এনেকুৱাকৈ স্কেলটো তলফালে নমাই পেলাই ল'ম। এয়া দেখিছে। এতিয়া আমি ইয়াৰ পৰা এনেকুৱাকৈ 6.5 ইঞ্চলৈকে এটা চিন দি ল'ম। এই জোখটো লোৱাৰ পাছত যিখিনি অংশত আমি 6.5 ইঞ্চৰ চিন লৈছোঁ সেইখিনি অংশতে আমি এনেকুৱাকৈ আমাৰ ছেটছৰ জোখটো লৈ ল'ম। যিহেতু এইটো 36 সাইজৰ হয় তাৰ বাবে মই ইয়াত 9 ইঞ্চৰ জোখটো লৈ লৈছোঁ আৰু লগতে +2 ইঞ্চ লৈছোঁ মাৰ্জিঙৰ বাবে। এতিয়া আমি ৱেষ্টৰ জোখটো লৈ লৈছোঁ। ৱেষ্টৰ জোখটো মই 7.5 ইঞ্চ +2 ইঞ্চ লৈছোঁ মাৰ্জিঙৰ বাবে। তাহত এতিয়া ধুনীয়াকৈ এই দুটা পইণ্টক ধুনীয়াকৈ এনেকুৱাকৈ স্কেলৰ সহায়ত আঁচ পাৰি পেলাই মিলাই ল'ম। এনেকুৱাকৈ আপোনালোকেও ধুনীয়াকৈ মিলাই ল'ব। এইখিনি হৈ যোৱাৰ পাছত এতিয়া আমি ধুনীয়াকৈ বাহুটো আমি লৈ লৈছোঁ 6 ইঞ্চ। বাহুৰ পৰা আমি আঙুলৰ জোখটো লৈ লৈছোঁ 6.5 ইঞ্চ। বুকুৰ জোখটো লৈছোঁ 9 ইঞ্চ +2 ইঞ্চ। তাৰপাছত আমাৰ যিটো তলৰ অংশ ৱেষ্টৰ অংশ সেইখিনিত আমি লৈ লৈছোঁ 7.5 ইঞ্চ লগতে 2 ইঞ্চ মাৰ্জিঙৰ বাবে। এইখিনি জোখমাখ লোৱাৰ পাছত আমি ধুনীয়াকৈ এতিয়া বাকী যিটো আমাৰ কাটৰি শ্বেপ হ'ব সেইখিনি ল'ম। এতিয়া আমি ধুনীয়াকৈ বাহুৰ জোখ ল'বৰ বাবে 2.75ত এনেকুৱাকৈ এটা চিন দি লৈছোঁ ধুনীয়াকৈ। এতিয়া আমি ফ্ৰণ্ট পাৰ্টত যিমানখিনি ডিপ কাট দিব বিচাৰোঁ নে অলপ কম কাট দিব বিচাৰোঁ সেইটো আমাৰ জোখ অনুযায়ী আমি কাটটো দি ল'ম। মই ইয়াত দিছোঁ 6.5 ইঞ্চ। যদিহে আপোনালোকে 6.5 ইঞ্চ দিয়ে তেন্তে আপোনালোকৰ পাৰফেক্ট জোখৰ ফ্ৰণ্ট পাৰ্টৰ কাটিংটো হ'ব। আৰু যদি অলপ বেছি আপোনালোকে ডিপ পিন্ধিব বিচাৰে তেন্তে অলপ ডিপ দিব পাৰে আৰু যদি অলপ কম কাটি পিন্ধিব বিচাৰে তেন্তে আপোনালোকে কম দিব পাৰে। এইখিনি হৈ যোৱাৰ পিছত আমি আৰ্মলৰ যিটো শ্বেপ আছিলে সেই শ্বেপটো দিবৰ বাবে এনেকুৱাকৈ 1 ইঞ্চত আৰু 1.5 ইঞ্চত এনেকুৱাকৈ এটা চিন দি পেলাই এনেকুৱা ৰাউণ্ড শ্বেপ দি লৈছোঁ। আমি 1.5 ইঞ্চৰ জোখটো লৈছোঁ বেক পাৰ্টৰ বাবে আৰু 1 ইঞ্চৰ জোখটো লৈছোঁ ফ্ৰণ্ট পাৰ্টৰ বাবে। এইখিনি জোখমাখ হোৱাৰ পাছত আমি ইয়াত বাহুটো 1/2 ইঞ্চ ডাউন কৰি দিম যাতে আমাৰ বাহুৰ কাপোৰটো নামি নাযায় তাৰ বাবে। কিছুমান ব্লাউজ পিন্ধিলে আমাৰ বাহুটো নামি যায়। এইটো যদি আপোনালোকে 1/2 ইঞ্চ নমাই নলয় তেতিয়া আপোনালোকৰ এই বাহুটো নামি যাব পাৰে। এতিয়া আমি বেল্টৰ জোখ ল'ম। বেল্টৰ জোখৰ ল'বৰ বাবে ধুনীয়াকৈ আমি এনেকুৱাকৈ স্কেলটো লৈ লৈছোঁ আৰু 12.75ত এনেকুৱাকৈ এটা চিন দি লৈছোঁ। এতিয়া আমি ধুনীয়াকৈ স্কেলৰ সহায়ত ইয়াত চিধাকৈ এটা আঁচ পাৰি ল'ম। আপোনালোকে এনেকুৱাকৈ ধুনীয়াকৈ আঁচটো পাৰি ল'ব। এতিয়া আমি বেল্টৰ জোখটো লৈ লোৱাৰ পাছত এই বেল্টটো আমি যিখিনি অংশ লৈছোঁ ইয়াত দেখিছে মই স্কেলটো যোনখিনি জেগালৈকে লৈছোঁ সেইখিনিলৈকে আপোনালোকে জুখি চাব যে এইখিনিত কিমান ওলাইছে। যদিহে ইয়াত আপোনালোকৰ 7 ওলায় তেনেহ'লে আপোনালোকে 7ক 3 ভাগত ভাগ কৰিব লাগিব আৰু যদি 8 ওলায় 8ক 3 ভাগ কৰিব লাগিব। 9 ওলালে 9ক 3 ভাগ কৰিব লাগিব। আপোনালোকে ইয়াত কেলকুলেটাৰ মাৰিও চাব পাৰে। ইয়াত যিমান অংশ ওলাব 7.5, 8, 9 যিমান ওলায় আপোনালোকে সেইখিনি 3 ভাগ কৰি পেলাই এনেকুৱাকৈ 3টা চিন দি ল'ব। তাৰপাছত যিটো আৰ্মলৰ শ্বেপ হয় সেই আৰ্মলৰ শ্বেপৰ পৰা আপোনালোকে ইয়াত 3 ইঞ্চলৈকে বা 2.75 বা 3 ইঞ্চত এটা এনেকুৱাকৈ চিন দি ল'ব ধুনীয়াকৈ। তাৰপাছত এইফালে আৰ্মলৰ শ্বেপ নেকৰ শ্বেপ দিবৰ বাবে ধুনীয়াকৈ 0.75ত এনেকুৱাকৈ চিন দি পেলাই এই 3টা পইণ্টক এনেকুৱাকৈ ডট ডটকৈ ধুনীয়াকৈ ৰাউণ্ড শ্বেপ এটা দি পেলাই মিলাই ল'ব। এয়া দেখিছে মই কেনেকুৱাকৈ মিলাই লৈছোঁ। আপোনালোকে এনেকুৱাকৈ ধুনীয়াকৈ মিলাই ল'ব। এইখিনি হোৱাৰ পাছত এতিয়া আমি এনেকুৱাকৈ যিটো বেল্ট হয় বেল্টৰ আগৰ অংশটোত অলপ এনেকুৱা ৰাউণ্ড শ্বেপ দি পেলাই ধুনীয়াকৈ উঠাই লৈছোঁ। এতিয়া আমাৰ গোটেই ড্ৰাফটোৰ জোখমাখখিনি লোৱা হৈ গ'ল। এতিয়া প্ৰথমে আমি যিটো বাহিৰৰ চিন আছে সেই চিনে আমি আপোনালোকে যদি কাপোৰ লয় কাপোৰটো কাটিং কৰি ল'ব। মই আৰ্ট পেপাৰটো লৈছোঁ। মই বাহিৰৰ চিনে আৰ্ট পেপাৰটো কাটিং কৰি লৈ আছোঁ।
এনেকুৱাকৈ আপোনালোকে ধুনীয়াকৈ কাটিং কৰি ল'ব প্ৰথমে আমি বাহিৰৰ চিনত কাটিং কৰিছোঁ কাৰণ ইয়াত বেক পাৰ্ট আৰু ফ্ৰণ্ট পাৰ্ট দুয়োটাৰে ড্ৰাফ্ট কাটি ওলাই ল'ম তাৰ বাবে আৰু যদিহে আপোনালোকে এই বাহিৰৰ চিনত নাকাটে তেন্তে আপোনালোকৰ কাটিংটো অলপ বেলেগ হৈ যাব বা বেয়া হ'ব তাৰ বাবে আপোনালোকে প্ৰথমে এনেকুৱাকৈ কাটিং কৰি ল'ব এতিয়া আমাৰ বেক পাৰ্টৰ যিটো পাৰ্ট আছে এই পাৰ্টটো আমাৰ ব্লাউজৰ বেক পাৰ্টৰ কাৰণে আমি ব্যৱহাৰ কৰিম আৰু যিটো আগফালে আমি জোখ লৈ থৈছিলোঁ আমি সেইটো ফ্ৰণ্ট পাৰ্টত ব্যৱহাৰ কৰিম এতিয়া আমি ধুনীয়াকৈ এনেকুৱা দুভাগকৈ কাটিং কৰি উলিয়াই ল'লোঁ এতিয়া আমাৰ এইটো বেক পাৰ্টৰ বাবে ৰেডি হৈ গ'ল এইটো আমাৰ বেক পাৰ্টৰ বাবে ৰেডি হৈ গ'ল ইয়াক আমি ধুনীয়াকৈ বেক পাৰ্টৰ বাবে ৰেডি কৰিম আৰু ফ্ৰণ্ট পাৰ্টটো আমি আঁতৰাই লৈছোঁ যিহেতু এইটো আমি 16 ইঞ্চৰ লৈছিলোঁ ব্লাউজৰ ফুল লেন্থটো তাৰ বাবে ইয়াৰ পৰা আমি 1 ইঞ্চ কাটি উলিয়াই ল'ম বেক পাৰ্টৰ বাবে আমাক বেছি অভাৰ কাপোৰ নালাগে 1 ইঞ্চ অভাৰ হ'লেই হৈ যাব তাৰ বাবে আমি ইয়াৰ পৰা 1 ইঞ্চ কাটি উলিয়াই লৈছোঁ আৰু ফ্ৰণ্ট পাৰ্টৰ বাবে আমাক 2 ইঞ্চ অভাৰ লাগে আমাৰ ব্লাউজটো ফাইনেল জোখ হ'ব 14 ইঞ্চ তাৰ বাবে আমি 2 ইঞ্চ অভাৰ লৈছোঁ এইখিনি কাটি উলিয়াই লোৱাৰ পাছত এতিয়া আপোনালোকে ধুনীয়াকৈ ইয়াত যিকোনো শেপ দি পেলাই আপোনালোকে ব্লাউজৰ পাৰ্টটো কাটিং কৰি ল'ব পাৰে এতিয়া আমি ফ্ৰণ্ট পাৰ্টটো লৈছোঁ ফ্ৰণ্ট পাৰ্টটো লৈ পেলাই আমাৰ যিখিনি জোখমান লৈ পেলাই যিটো অনুযায়ী আমি ড্ৰাফ্ট কৰি থৈছিলোঁ সেই অনুযায়ী আমি ধুনীয়াকৈ এইখিনি কাটিং কৰি উলিয়াই ল'ম ইয়াত দেখিছে আপোনালোকে তাৰপাছত এইখিনি আৰ্মহোলৰ হাফ ইঞ্চ অভাৰ যিটো আছে সেইটো আমি কাটি উলিয়াই ল'ম কাৰণ আমাক এইটো বেক পাৰ্টতহে হাফ ইঞ্চ অভাৰ লাগে আমাৰ ফ্ৰণ্ট পাৰ্টৰ বাবে 1 ইঞ্চে অভাৰ হৈ যাব এইখিনি কাটিং কৰি হোৱাৰ পাছত এতিয়া আমাৰ যিটো মাজৰ অংশ যিটো পাৰ্ট হয় সেই বাকী পাৰ্টকেইটা আমি চাইড কৰি এই মাজৰ অংশৰ এই পাৰ্টটোক আমি অলপ ডাঙৰকৈ কাটিং কৰিব লাগিব তাৰ বাবে মই অলপ এক্সট্ৰা কাগজ লৈ লৈছোঁ আৰ্ট পেপাৰ লৈ লৈছোঁ এই আৰ্ট পেপাৰটো মই ধুনীয়াকৈ ৰাখি তাৰ ওপৰত এই কাপোৰৰ টুকুৰা বা যিকোনো কাগজৰ টুকুৰা যি লয় আপোনালোকে সেইটোক ধুনীয়াকৈ এনেকুৱা বহুৱাই লৈ চেম এইটোৰ আকাৰতে আকৌ এটা আকাৰ দি পেলাই আপোনালোকে বনাই ল'ব পাৰে মই ধুনীয়াকৈ মাৰ্কাৰৰ সহায়ত ইয়াত সমানকৈ চিন দি পেলাই এনেকুৱাকৈ এটা বনাই লৈছোঁ এইটো আপোনালোকে এনেকুৱাকৈ আকৌ ডাবল আঁকিব লাগিব যে তেনেকুৱা কথা নহয় মই এইটো আপোনালোকক বুজাবৰ সহায় হ'বৰ বাবে এনেকুৱাকৈ মই ধুনীয়াকৈ এইটো চাপ বহুৱাই লৈছোঁ এইটো জোখত আৰু যদি আপোনালোকে ডাইৰেক্ট কাটিং কৰিব পাৰে তেন্তে আপোনালোকে তেনেকুৱাকৈ কাটিং কৰিব এইখিনি হৈ যোৱাৰ পাছত এতিয়া মই স্কেলৰ সহায় লৈ পেলাই ধুনীয়াকৈ ইয়াৰ জোখমানখিনি বঢ়াই ল'ম এটা স্কেল লৈ পেলাই তলৰ অংশ যিটো আছে তাত মই এনেকুৱাকৈ 1 ইঞ্চ অভাৰ লৈ লৈছোঁ আৰু এইটো চাইডেও আমি 1 ইঞ্চ অভাৰ লৈ লৈছোঁ দুই চাইডে আমি 1 কৈ অভাৰকৈ লৈ লৈছোঁ তাৰপাছত তলৰ অংশটোত আমি 2 ইঞ্চকৈ ধুনীয়াকৈ তলফালে এনেকুৱাকৈ আচপাৰি মিলাই লৈছোঁ এয়া দেখিছে এইখিনি জোখমাখ আৰু কাটিংটো প্ৰায় চব ব্লাউজৰ বাবে একেই হ'ব যিকোনো চাইজৰে হওক এনেকুৱাকৈ আপোনালোকে জোখমাখখিনি ল'ব লাগিব ইয়াত মই 2 ইঞ্চ অভাৰ লৈছোঁ আৰু এইটো চাইডেও মই এনেকুৱাকৈ 2 ইঞ্চ অভাৰ লৈ লৈছোঁ এতিয়া আমি ধুনীয়াকৈ এই দুটা পইণ্ট সমানকৈ মিলাই ল'ম আচপাৰি এয়া দেখিছে এইখিনি আমাৰ হৈ গ'ল এতিয়া আমি ওপৰৰ অংশটো তেনেকুৱাকৈ যিটো আমাৰ শেপ আছে সেই শেপ অনুযায়ী আমি এই 1 ইঞ্চকৈ অভাৰ যিখিনি লৈছোঁ সেইখিনি মিলাই ল'ম তাৰ বাবে এনেকুৱাকৈ আমি ওপৰৰ অংশত হাফ ইঞ্চতকৈও কম অলপ বঢ়াই লৈছোঁ বঢ়াই পেলাই এনেকুৱাকৈ ডটকৈ আমি এটা ৰাউণ্ড শেপ দি পেলাই মিলাই লৈছোঁ আৰু এইফালে আমি সমানকৈ এনেকুৱাকৈ ওপৰ ফালে টানি লৈ যাম এয়া দেখিছে আপোনালোকে আমাৰ এইখিনি জোখমাখখিনি প্ৰায় লোৱা হৈ গ'ল এতিয়া আমি এটা স্কেলৰ সহায়তে আমি যিহেতু 2 ইঞ্চ অভাৰ লৈছিলোঁ তাৰ বাবে মাজত আমি 1.5 ইঞ্চৰ এটা গেপ দি পেলাই এটা চিন লৈ ল'ম এয়া দেখিছে মই 1.5 ইঞ্চৰ এটা চিন দি পেলাই গেপৰ জোখ লৈ লৈছোঁ তেনেকুৱাকৈ এইটো চাইডেও মই 1.5 ইঞ্চৰ এটা জোখ লৈ ল'ম এতিয়া স্কেলৰ সহায়ত ধুনীয়াকৈ ইয়াক আমি ক্ৰিছ ক্ৰছ কৰি পেলাই এটা চিন দি ল'ম এইখিনি কাটিং কৰিলে আমাৰ ব্লাউজৰ কাটিংটো প্ৰায় কমপ্লিট হৈ গ'ল আপোনালোকে 32, 34, 36 যিকোনো চাইজৰ ব্লাউজ এনেকুৱাকৈ কাটিং কৰিব লাগিব কিন্তু চবৰে জোখমাখখিনি অলপ বেলেগ বেলেগ হয় যদি আপোনালোকে 32 চাইজৰ কাটিং কৰে তেন্তে সেইটো জোখমাখখিনি অলপ কম হ'ব 34 হ'লে অলপ বেছি হ'ব 36 হ'লে আৰু অলপ বেছি হ'ব এনেকুৱাকৈ জোখমাখখিনি হয়
আজিৰ ভিডিঅ'টোত মই 36 সাইজৰ ব্লাউজটো কাটিং কৰি প্লাই দেখুৱালো ইয়াৰ আগৰ ভিডিঅ'ত মই 32 সাইজ আৰু 34 সাইজৰ ভিডিঅ' আপোনালোকৰ বাবে আগবঢ়াই দিছো সেই ভিডিঅ'বোৰ যদি চোৱা নাই আপোনালোকে এবাৰ চাব বুলি আশা কৰিছো আৰু যদি আজিৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে প্লিজ লাইক কৰি দিব কমেন্ট কৰিব শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যি সকলে ফেসবুকত চাই আছে আপোনালোকে মোৰ পেজটো ফলো কৰি দিব আৰু কমেন্ট কৰি জনাব কেনেকুৱা পালে ভিডিঅ'টো চাই প্লাই আৰু যদি কোনোবাই বুজি পাবলৈ অসুবিধা পাইছে তেন্তে প্লিজ কমেন্ট কৰি জনাব মই বুজাই দিবলৈ চেষ্টা কৰিম আৰু এনেকুৱা ধৰণৰ কাটিং এণ্ড ষ্টিচিঙৰ লগত ৰিলেটেড ভিডিঅ' মই মোৰ চেনেলত আপলোড কৰি থাকো আপোনালোকে সেই ভিডিঅ'বোৰ চাব বুলি আশা কৰিছো